নমস্কাৰ ৰাইজ, বহুত দিনৰ প্লেনিং এটা ফাইনেলি ছাকচেছ হ'ল। অৱশেষত আমি গোটেই লগৰকেইজনী মিলি খানা এটা খালোঁ। যিহেতু আমাৰ আৰু বেছি দিন নাই, সেইবাবে লাষ্ট বুলি খানা এটা খাই ল'লোঁ। আৰু বৰ্তমান এয়া এজনীকৈ আহি আছে। আজি আমাৰ আইটেম আছে পনীৰ এণ্ড চিকেন। আৰু এয়া আমাৰ চিকেন বনোৱা কাৰিকৰগৰাকীও পালেহি। বৰ্তমান অশ্লেষা দত্তই পনীৰ বনাই আছে। সিহঁতে মাংস নেখায়, সেইকাৰণে পনীৰ বনাই আছে। কিটচেনত কাৰিকৰে কাম কৰি আছে আৰু এফালে ৰাইজে ফ্ৰী মাছাজ লৈ আছে। আমাৰ মাছুম প্ৰিয়া চাংমাই আজি অলপ চিকেনটো অকণমান বেলেগকৈ বনাব। সেইবাবে তাই ইয়াত নাচি নাচি পূৰা উৰাই ঘূৰাই চিকেন বনাই আছে। তাইনো কেনেকৈ চিকেন বনাই তাকে মই চাই আছিলোঁ। আৰু বাকীবোৰো খুব আড্ডা মাৰি, এগৰাকীকটোতো ৰাইজে হাতে ভৰিয়ে ধৰি লৈ মালিচ দিছে। এনেকৈ সময় পাৰ কৰি অৱশেষত আমাৰ ভাতো ৰেডি হৈ গ'ল। কিন্তু মই ভাত খোৱাৰ ভিডিঅ' ইমান ল'ব নোৱাৰিলোঁ, কাৰণ মোৰ স্পেচ ফুল হৈ গ'ল। কিন্তু আজিৰ দিনটো বহুত ভাল লাগিল, বহুত ফূৰ্তি কৰিলোঁ। এই হাঁহি ধেমালি স্মৃতি সদায় আমাৰ মনৰ মাজত সজীৱ হৈ ৰ'ব। সকলোবোৰ ভালে থাকক তাৰে আশা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।